নমস্কাৰ ওয়ার্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিকেইটা প্ৰশ্ন উত্তৰ অতিকৈ দৰকাৰী। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, নীতি আয়োগৰ অধ্যক্ষ কোন? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ অৰ্থনীতি হৈছে অপশ্যন এ সমাজবাদী, অপশ্যন বি পুঁজিবাদী, অপশ্যন চি মিশ্ৰ, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মিশ্ৰ। নেক্সট কুৱেশ্যন, ভাৰতে সৰ্বপ্ৰথম কোন চনত বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হৈছিল? অপশ্যন এ 1975, অপশ্যন বি 1996, অপশ্যন চি 1983, অপশ্যন ডি 2003। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1983 চনত। নেক্সট কুৱেশ্যন, কোন চনত সৰ্বপ্ৰথমে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? অপশ্যন এ 1951 চনত, অপশ্যন বি 1945 চনত, অপশ্যন চি 1949 চনত, অপশ্যন ডি 1969 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1949 চনত। সৰ্বপ্ৰথমে ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল, আৰু ইয়াৰ পিছতে 1969 চনত 14খন বেংক একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। আহক নেক্সট কুৱেশ্যন আৰম্ভ কৰোঁ। ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1947 চনত, অপশ্যন বি 1948 চনত, অপশ্যন চি 1951 চনত, অপশ্যন ডি 1950 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1951 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? অপশ্যন এ 2015 চনত, অপশ্যন বি 2012 চনত, অপশ্যন চি 2016 চনত, অপশ্যন ডি 2013 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2015 চনত। নেক্সট কুৱেশ্যন, নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1981 চনত, অপশ্যন ডি 1982 চনত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1982 চনত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ কোনখন? অপশ্যন এ আমেৰিকা, অপশ্যন বি ভাৰত, অপশ্যন চি চীন, অপশ্যন ডি ব্ৰাজিল। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাৰত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ কোনখন? অপশ্যন এ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে, অপশ্যন বি পান আমেৰিকান ৰেলৱে, অপশ্যন চি দিল্লী হাওৰা ৰেলৱে, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? অপশ্যন এ ভূটান, অপশ্যন বি নেপাল, অপশ্যন চি বংগদেশ, অপশ্যন ডি পাকিস্তান। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি নেপাল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক।